ঐ মাষ্টৰ, কি খবৰ? মোৰ ভালেই। তোমাৰ আৰু পৰিয়ালৰ সকলোৰে ভালনে বাৰু? বহুদিনৰ মূৰত দেখা হ'ল। ভাল ভাল, যোৱা মাহত ৰিটায়াৰ হ'লোঁ নহয়। অঁ হয় নেকি? তোমাৰ আৰু মোৰ প্ৰায় 2 মাহৰে ব্যৱধান। মোৰ 3 মাহ হ'বৰ হ'ল ৰিটায়াৰমেণ্টৰ। অঁ হয় নেকি? মোৰ সেইবোৰ হিচাপেই নাই। আৰু কচোন, গাঁৱৰ খবৰ ক। বহুত বছৰ গাঁৱলৈও যোৱা নাই। এই মই টাউনত ঘৰটো লোৱাৰ পিছত গুৱাহাটীতো ফ্লেট এটা ল'লোঁ। এই যি জোঁৱাই তাতেই থাকে, আৰু ল'ৰা বোৱাৰী ইয়াত মোৰ লগত। এই বঢ়িয়া। এই গাঁৱৰ কথানো কি ক'ম তোমাক, কোম্পানীৰ কলনীৰ দৰে হ'ল বুজিছা। চাকৰিয়াল প্ৰায়বিলাকে ৰিটায়াৰমেণ্ট ল'লে। অঁ এতিয়া তোমাৰ সেই সম্পত্তি গোটত ব্যস্ত হৈ আছে আৰু। ভালেই বুজিছ, ময়ো গোটাই আছোঁ। এই ল'ৰা ছোৱালীয়ে একো নকৰিলেও মোৰ সম্পত্তি খাই শেষ কৰিব নোৱাৰে। বাৰু তোমাৰ জোঁৱাই গুৱাহাটীত কিবা কৰি আছে নেকি? নাই, এই ছোৱালীজনীয়ে হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতেই তালৈ গ'ল। এই গুৱাহাটীত পঢ়িছিলতো তাই। এতিয়া সেই ফ্লেটতে থাকে মোৰ, আৰু ভাঙাগড়ত ভাড়াঘৰ কেইটামান আছে, তাকে চোৱা চিতা কৰে আৰু। চলে কেনেকৈ? আৰে মোৰ টকাবোৰনো কোনে খায়? আৰু ল'ৰাটো? সি ঘৰতেই, সিও গুৱাহাটীতে আছিল। লগৰবোৰ ভাল নহয় বুজিছ, ড্ৰাগছ ল'বলৈ ল'লে। লৈ আহিলোঁ ঘৰলৈ, বিয়াও পাতি দিলোঁ। এতিয়া পিছে অলপ ভাল হৈছে। অঁ বুজিছ মাষ্টৰ, সিহঁতে চিন্তা কৰিবলগীয়া একো নাই। ৰিটায়াৰ হৈ 2 কোটি পালোঁ। তহঁতি এবছৰত যিমান পাইছিলি, আমি এমাহতে সিমান পাইছিলোঁ। হয় হয়, মই আহোঁ। ছোৱালীজনী ৰৈ আছে। আজি তাই তোমালোকৰ CMDক লগ কৰিবৰ কাৰণে সময় দি থৈছে। মানে? তোৰ ছোৱালীয়ে কৰে কি? অঁ তুমি নাজানা নেকি? কামৰূপ মেট্ৰ'ৰ নতুন DC ডক্টৰ অভিষপ্তা পাঠক, তাই মোৰেই ছোৱালী। অঁ হয় নেকি? মোৰো অলপ জৰুৰী কাম আছিল, পিছত লগ পাম দে, আহোঁ। বাৰু।